গুড মৰ্নিং গাইজ, কি খবৰ আপোনালোকৰ? ভালে আছে? আৰু মই ভালে আছোঁ। আজি ভিডিঅ'টো সকলোকে স্বাগতম জনাওঁ। ৱেলকাম বেক টু MK যোনটো ব্লগ। তো অলপ জেগাটো অলপ বেলেগ দেখিছে হয় নাই? তো বৰ্তমান পানী পৰিছে, পানীটো অফ। তো জেগাটো অলপ বেলেগ দেখছি। মই ক'ত আছোঁ কাকো নকৰাকৈ আছোঁ দেই, শুনিছে? তো কম নকৰাকৈ আছোঁ। তো আজি ভিডিঅ'টো সকলো স্বাগতম জনালোঁ। চাই থাকচোন কি কৰি আছোঁ, ক'ত আছোঁ। পৰিৱেশটো ভাল লাগছি হয় না নহয়? তো পৰিৱেশটো যদি ভাল লাগছি একবাৰ এবাৰ কমেণ্ট কৰি জনাই দিবি দেই। এই গাড়ী এখন গেছি কিবা ইয়াতে আছোঁ বৰ্তমান। তো ক'ত আছোঁ কি কথা ভিডিঅ'টো ষ্টাৰ্ট কৰি লৈছোঁ। তো চাই থাক, তাৰপৰা ওপৰৰ পৰা আহোঁ। মই ওপৰৰ পৰা নাজাৰাটো একবাৰ দেখাই দিওঁ। কিমান পৰা হান ঘণ্টাবিলাক ঘূৰাই মুদিয়াই দিছি। যায় মানে ইয়াৰ পৰা পানীটো যায়, এফালেদি যায় এই তলত পৰছি, ঘূৰাই মুটিয়াই দিছি। তই উপিয়াত আহিলোঁ। তো পৰিৱেশটো চাইছোঁ একবাৰ, পৰিৱেশটো কেনে বৰ্তমান তলত যাওঁ। উপিয়াত নাতকৈ বেছি টাইম নাহোঁ। উপিয়াত পাহাৰত গেলে নাহোঁ। এইফালে আৰু এফালে এখন পাহাৰো আছে। সেইফালেদি পানী পৰছিটো এফালেদি আৰু কি এইখন পাহাৰ এইখন। আৰু মই কি জেগাত আছোঁ, ক'ত আছোঁ কম নকাকৈ নাথাকোঁ। তহঁতো কাক কম, কিন্তু তহঁতো নকাকৈ গুচি আছোঁ। বেয়া নাপাবি, নকাকৈ গুচি আছোঁ। কেইটামান ভিডিঅ' দিয়া নাই, চাউণ্ড চব তাত ঘৰৰ নতুন গেলা বন্ধু চন্ধু কৰি থৈ আহিলোঁ ধুনীয়াকৈ। XUV 300 তো ভাল লাগে কিন্তু একবাৰ গাড়ীখন, পৰিৱেশটো ভাল লাগে। তো বেয়া নলগে দেই। তাৰ ৰাতি এটা ঘটনা আছে। কি আছে এই বস্তাটো যে আছে ক'ৰ পৰা এটা স্নেক আছে, স্নেক মানে চাপছ এডাল আহি এফালে সোমাইছে। মই এইখিনিৰ পৰাই হে কৰিছোঁ, নাযায় একো নাই। মানে বলবমৰ দিন চলি আছে না, তো সেইটো কাৰণে অলপমান দেখা দেই। একো নাই, দেখা দিলে একো নাই। ময়ো অনিষ্ট কৰা নাই, মোকো নকৰে। শিৱ মহাদেৱ বাবা আছে। ইয়াতো দেখোঁ বানপানী হ'ল নাই নে মুঠ কিমান মূৰ্তি। ফেনখন দিয়ে আছে নে? অলপ ফেনৰ তলত বহো দেই। আছোঁ দে আৰু লৈ আছোঁ। ক'ত আছোঁ কম ৰহা অলপমান গৰম লাগছি। ৰ'দটো মানে ৰ'দটো আহিছে কি হৈছে, ৰ'দটো বেছি দিয়া নাই। ৰ'দটো বেছি নেদিলেও মানে কিবা এটা বেলেগ হেৰি আছে। এই মানুহে কয় কিবা এটা নেদিলেও কিবা এটা হয়। ৰ'দটো বেছি নাই কিন্তু এই কিবা যে সেই হেৰিয়ে সেই আৰু এডাল শেৱালি ফুলৰ গাছ, এই এডাল কি বা হালধীয়া ফুলডাল কৰবি নেকি? আৰু জবা ফুল আছে। পৰিৱেশটো একদম গাঁৱৰ নিচিনাই পাইছোঁ দেই, ভাল লাগছে। খালি বিল্ডিং গাঁৱত বিল্ডিং নাই, এটা বিল্ডিং কিমান চৰা নাচাগে। অলপমান ৰচোন তো অলপমান এনেই বিছনাখন বাগাত দিলোঁ। এই 1.5 ঘণ্টা মূৰে এই চাউণ্ডটো যে আহি আছিল পানীত, ইমান পৰয় নে চাউণ্ড হা, ইমান পৰয়। যদি এই চাউণ্ডটোৰ কাৰণে কিবা যদি হয় কালিৰ পৰা মই পানীত কাটি দিম, কথা কৈ দিছোঁ। পানীত কাটি দিম কি কৈছোঁ মই। নাপায় ক'ৰবাত গেলি, পানী আমাৰ প্ৰাণ জল। কিন্তু একো নহয় দেই, ডাঙৰ নে টেংকি পৰি এতিয়া তই ভৰ্তি হৈ পৰি থাকছোঁ কিমান পৰা। মাহঁতো একদম বেয়া লাগছে। মই ক'ত আছোঁ কি কথা আজি নকওঁ, মই ইয়াৰ নেক্সট ভিডিঅ'টোত কৈ দিম। একদম বেয়া লাগছে, মাহঁতো ঘূৰা লাগছে। অলপ ৰ'দটো মানে বতৰটো বেয়া কৰি আছে, সেইটো কাৰণে বেয়া লাগছে গাটো। তো আজি ভিডিঅ'টো এইখিনি আছিল। যদি চাই ভাল পায় লাইক কমেণ্ট চেনেল ছাবস্ক্ৰাইবটো কৰি থোৱা, ঘণ্টামান টিপিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি কোনোবা নতুনকৈ চাই আছে ক'তো ভাগ ঘূৰিবা চুৰিবা নাচবি, কাম চাম কৰ। আৰু এই দেখা নাই কেনে বতৰ মোৰ একদম বেয়া লাগিছে গাটো।
তো গাইছ মই নেক্সট ব্লগত গোটেইখিনি কথা কৈ দিম। তো চৰি, বেয়া নাপাব। তো আজি ভিডিঅ'টো এনেকৈ চালে তো মানে একদম গা চা ভাল লগা নাই। তো ইয়াৰে নেক্সট ব্লগত মই A to Z গোটেইখিনি কথা কৈ দিম। মই কোন জেগাত আছোঁ, কি কৰি আছোঁ, কেনেকৈ আহিলোঁ, কি কথা, মই গোটেইখিনি কথা কৈ দিম। তো গাইছ একদম বেয়া লাগিছে, মই একদম নোৱাৰোঁ আৰু একদম শুই দিব মন গৈছে, একদম বেয়া লাগিছে গাটো।